নমস্কাৰ সকলোকে শুভ সন্ধিয়া জনালোঁ। আজি ৰাতিলৈ বুলি ভাত চব্জি মই সোনকালেই ৰান্ধি দিলোঁ আৰু আবেলি টাইমতে ৰান্ধি দিলোঁ। এয়া হাজবেণ্ডে সোনকালে আহিলে আজি কামৰ পৰা, সেইবাবে হাজবেণ্ডেই কাটি দিলে শাক চব্জিকেইটা। এয়া পটল কাটি দিলে দীঘলীয়াকৈ ফ্ৰাই কৰিবলৈ। মোৰ আকৌ পটল এনেদৰে ফ্ৰাই কৰি খাইহে ভাল লাগে, হাজবেণ্ডৰো এনেদৰে খাই ভাল লাগে আৰু পটল, সেইবাবে ধুনীয়াকৈ কাটি দিলে আৰু মই ভাত বনাই ৰেডিয়ে কৰিলোঁ। এতিয়া চব্জি বনাই আছোঁ। আপোনালোকে বাৰু পটল খাই ভাল পায়নে জনাবচোন দেই। এয়া এইপিনে ভেন্দি আৰু আলু কাটি থৈ দিছে হাজবেণ্ডে, মই এতিয়া বনাম ৰান্ধিম আৰু। এয়া পটল ফ্ৰাই কৰি লওঁ আগে, কৰি আছোঁ অলপকৈ আৰু। পটলত তেল বহুত লাগে খালি দেই। আপোনালোকে কেনেদৰে বাৰু খাই ভাল পায় পটল জনাবচোন। তাৰপৰা এইপিনে ভেন্দি, এইপিনে মোৰ পটল ফ্ৰাই কৰা হৈ গ'ল দেই। এয়া মই কাঁহী এখনতে থৈ দিছোঁ পটলখিনি। এয়া তাৰপৰা এইপিনে মই ফ্ৰাই কৰি আছোঁ ভেন্দি আৰু আলু। ভেন্দি আলুত দিবলৈ মটৰ মাহ থৈ দিছিলোঁ দেই, মটৰ আৰু বুট পাহৰি থাকিলোঁ নহয়। এয়া এটা টিফিন বাতিতে থৈ দিছোঁ দেই অজৰাই। তাৰপৰা আকৌ হাজবেণ্ডে লৈ আহিলে মাংস, ব্ৰইলাৰ মাংস অকণমান লৈ আহিলে, তাকে বনাই দিছোঁ আৰু। মাংস খাবলৈ মন গ'ল বোলে, সেইবাবে লৈ আহিলে। এয়া বনাই আছোঁ মাংস। গৰমতে গৰম খাই দিছোঁ আৰু, খাবলৈ মন যায় আজিকালি। একেবাৰে জিভাত জুতি লাগিলে, সুন্দাকৈ ভাত খাবলৈ মন নোযোৱা হ'ল। এয়া আৰু চেহেৰাটো দেখি চাগে গম পায়েই আৰু। এইপিনে দেখিছেনে মাংসৰ লগত মটৰ কোনে দিয়ে বাৰু, মটৰ আৰু বুট আজি প্ৰথম দিছোঁ দেই। এয়া মটৰ বুট, তাৰপৰা আলু দি দিছোঁ ড্ৰাই ফ্ৰাই কৰিম। এয়া তাতে ভোট জলকীয়া এটাও দি দিলোঁ। এয়া মোৰ ধুনীয়াকৈ সিজি গ'ল মাংস, আলু, বুট, মটৰ। তাৰপৰা এইপিনে ভেন্দি আৰু পটল, তাৰপৰা এইপিনে মাংস। ধন্যবাদ।